নমস্কাৰ টিপছ মিডুললৈ স্বাগতম জনাইছো অন্যটা ভিডিঅ'লৈ আজি মই ইউটিউব আপডেট দিবলৈ আহিছো তিনিটা আপডেট দিবলৈ আহিছো তিনিটা আপডেটৰ ভিতৰত প্ৰথম আপডেটটো হৈছে লাইভ ষ্ট্ৰীমক লৈ আমি সকলোৱে গম পাওঁ যে আমাৰ চেনেলবোৰত লাইভ ষ্ট্ৰীম আহিব পাৰো এতিয়া ধৰক মই দেওবাৰে ৰাতি 8টা বজাত লাইভ ষ্ট্ৰীম আহো আপোনালোকৰ লগত পোনপটীয়াকৈ কথা পাতো আপোনালোকে কমেন্টত মোক প্ৰশ্নবোৰ সুধে বা আপোনালোকে ক'বলগীয়াখিনি কয় মই লাইভত এনেকে বহি লৈ আপোনালোকক উত্তৰ দিও ভিডিও আৰু অডিও এই দুইটাৰ মাধ্যমেৰে এতিয়া কথাটো হৈছে এনেকুৱা ধৰণৰ মোৰ এতিয়া সাবস্ক্ৰাইবাৰ কম বা ফলোৱাৰ্স কম গতিকে আপোনালোকে হে কমেন্ট বক্সত কমেন্টখিনি লিখিলে মই সবৰে পঢ়িব পাৰো আহে কমেন্ট হলেও মই বিচাৰি পঢ়িব পাৰো সাপোজ একেটা সময়তে লাইভত আহি গল যেনিবা 1500 জন মানুহ আৰু 1500 জন মানুহে প্ৰত্যেককে দুটাকেও যদি মেছেজ লিখি দিয়ে 3000 টা মেছেজ হল ইমান খৰকে পাৰ হৈ গুছি যাব একদম হৰ কেনেকে তলফালৰ পৰা ওপৰৰ ফাললৈ গুছি যায় আপোনালোকে গম পায় কমেন্টবোৰ কেনেকে গৈ থাকে তেতিয়া পঢ়িব নোৱাৰি এনেকে ধৰি দিব হয় আপুনি কোনোবা তাত যেটো বিচাৰিব হেতু ওপৰলৈ গলগে নহলে আকৌ তলত কিছুমানে লিখিয়ে থাকিব তেওঁলোকতো পঢ়িব নোৱাৰে গতিকে সেই অপচন সেই কমেন্টবোৰ পঢ়িবৰ কাৰণে কিছুমান অপচন দিছে যেনেকে আপুনি সুপাৰ চাটৰ জৰিয়তে আপুনি যদি সুপাৰ চাট যদি দি দিয়ে অৰ্থাৎ সুপাৰ চাট মানে এটা পইচা হে পইচাটো যদি দি দিয়ে 40 টকা 100 টকা এনেকে দি দিয়ে তেতিয়া আপুনি লিখা কমেন্টটো ওপৰত ডিস্টিংক্ট হৈ থাকে হেতু হল সুপাৰ চাট তেতিয়া হে যিজনে লাইভত আহি থাকিব তেওঁ হেতু দেখি পায় ডাঙৰকে আৰু ৰৈ থাকে হি বাকিখিনি কমেন্টৰ ধৰণৰ নহয় তেতিয়া তেওঁ কমেন্টটো পঢ়িব পাৰে হে ব্যক্তিজনে যিজনে লাইভত আহি আছে ঠিক হে কথাটোৰ পৰা আতৰি ইউটিউবে এটা আপডেট আনি দিছে বৰ্তমান সময়ত হেতু হৈছে কি যেটো লাইভৰ যেটো কমেন্ট সেকশন হেতু গৈ থাকিব হেতু থাকিবই তাৰ কাখত এটা কোৱেশ্চন এটা ট্যাব থাকিব এই সাইডত ধৰক কোৱেশ্চন ট্যাব এটা উলাই থাকিব হা যত কমেন্ট ইফালে গৈ থাকিব এই কাখত কোৱেশ্চন ট্যাব এটা থাকিব হে কোৱেশ্চন ট্যাবটোত আপুনি কোৱেশ্চন লিখিব পাৰে কিবা যদি কথা আপোনাৰ জানিবলৈ থাকে তেখেতৰ পৰা সুধিব লগা থাকে তেখেতক হে কোৱেশ্চন ট্যাবটোত আপুনি লিখিব পাৰে তাত কিন্তু এনেকে চলি গৈ নাথাকে তলৰ পৰা ওপৰলৈ গৈ নাথাকিব হি ৰৈ থাকিব আপুনি লিখি দিয়ক তাত ৰৈ থাকিব হে কোৱেশ্চনটো আপুনি কোৱা কথাটো আৰু হে যিজন লাইভত আহি আছে হে ব্যক্তিজনে আপোনাৰ হেতু খুব সুন্দৰকে পঢ়ি কাৰণ ৰৈ থাকিব ওপৰলৈ গৈ নাথাকে পঢ়ি লৈ আপোনাক ৰিপ্লাই দিব পাৰিব এটো এটা খুব ভাল অপচন দিছে ইউটিউবে এটা দ্বিতীয়টো আপডেট লৈ আহিছো দ্বিতীয়টো আপডেট হৈছে কি আমাৰ কমেন্ট সেকশনত ভিডিওবোৰৰ কমেন্ট সেকশনত কিছুমান হেডফুল স্পিচ আহে হেডফুল কমেন্ট আহে যিবোৰ কমেন্টৰ দ্বাৰা ওনাৰজন মানে দুখ পায় তেওঁ মনত বেয়াকে কৈ দিয়ে কিছুমানে তেখেতক দুখ দিবৰ বাবে মানে বেয়াকে কৈ দিয়ে তেওঁ যদি ভিডিওটো পছন্দ নহয় কথাখিনি পছন্দ নহয় বহুত বেয়াকে কৈ দিব পাৰে আৰু সেই কমেন্টটো বেলেগে তেতিয়া দেখিলেও কথাটো চিন্তা কৰে বা নিজৰ দেখি থাকিও আপোনাৰ ভাল নালাগে কিছুমানে হেতু ডিলিট কৰি দিয়ে এনেকুৱা ধৰণৰ কথা কিন্তু হৈছে কি যিজন ব্যক্তিয়ে তাত কমেন্টটো কৰিব হে কমেন্টটো যেটো মানে বেয়া কমেন্ট আপোনাৰ চাবলৈ মন নাযায় এনেকুৱা অপচন আনি দিছে এতিয়া ইউটিউবে আপুনি হে কমেন্টত গৈ আপুনি এটো হাইড কৰি দিব পাৰে আৰু হাইড কৰি দিলে হ'ব কি হেজন ক্ৰিয়েটৰে দেখি থাকিব হে কমেন্ট যিজনে লিখিছে তেওঁ দেখি থাকিব তেওঁৰ কমেন্টটো তেওঁ গমেই নাপাব যে মোৰ কমেন্টটো হাইড কৰি দিলে বুলি তেওঁ দেখি থাকিব কিন্তু আপোনাৰ যি সকল সাবস্ক্ৰাইবাৰ আছে আপোনাৰ ভিউয়াৰ্স আছে বেলেগে নেদেখে মানে হা কিন্তু দেখি থাকিব হিজন ব্যক্তি জনে লিখিছিলে তেওঁ খুশ হৈ থাকিব তেওঁ মানে স্যাটিসফাই যে মই ইয়াক আৰু গালি দিলু এনেকুৱা কথা পাইছো মছলা এই বুলি তেওঁ সুখী হৈ থাকিব কিন্তু তেওঁক যেতিয়া হাইড কৰি দিয়া হ'ব আৰু কোনেও দেখিয়ে নাপায় এনেকুৱা ধৰণৰ এটা 2 নম্বৰ আপডেট আনি দিলে 3 নম্বৰ আপডেটটো হৈছে ইউটিউব হ্যান্ডেল বুলি যে আমি কিছুদিনৰ আগত হুলস্থুল কৰি আছিলো ভিডিও বনাইছিলো মই সুধিছিলো যে ইউটিউব হ্যান্ডেল আপোনালোকে লগাল নে নলগাল নে ক্ৰিয়েট কৰিলে নে ইউটিউব হ্যান্ডেলটো এনে ধৰণে এতিয়া হ'ব কি চেনেল নেমৰ দ্বাৰাও আমি ইউটিউবৰ চেনেলটো সাৰ্চ কৰিব পাৰো বা আমি চেনেল লিংকটো দিও কাৰোবাক দেখাব পাৰো যে এটো মোৰ চেনেল বুলি আৰু এটা অপচন আহিলে হেতু ইউটিউব হ্যান্ডেলটোক এতিয়া বহুত বেছি গুৰুত্ব দিছে আপুনি চাব আপোনাৰ চেনেল নেমৰ কাখত এটা @ এই আখৰটো লিখি কিনাই এনেকে ঘূৰাই দিয়ে নাই হেতু @ হে @ৰ লগত আপোনাৰ এটা চেনেলটোৰ নামৰ লগত সিমিলাৰ মিলা এটা বস্তু আহি গৈছে
যিসকলে ইউটিউব হেণ্ডেল তো নিজৰ মতে বনাই লোৱা নাই বা নাই লোৱা এতিয়ালৈকে নাই কৰা তেওঁবিলাকৰ কাৰণে ইউটিউবে নিজে বনাই দিছে আৰু আমিবোৰে কৰিলোঁ মোৰ এতিয়া টিপছ অফ মিডুল যদি চেনেলটোত আপুনি গৈ চাই টিপছ অফ মিডুল বুলি ওপৰত পাবই কিন্তু @টিপছ অফ মিডুল এইটো বুলিও আপুনি পাব টিপছ অফ মিডুল @টিপছ অফ মিডুলটো মই বনাই ল'লোঁ কিন্তু @টো তেওঁলোকে দিয়ে ইউটিউবে আৰু যিসকলে বনোৱা নাই @দি সেই তেওঁ চেনেলৰ নামটো আনি তাত বহাই দিছে গতিকে এই ইউটিউব হেণ্ডেলটোৰ ওপৰত ইউটিউবে বিশেষভাৱে গুৰুত্ব দিছে অনাগত সময়ত হয়তো চেনেল নেম বুলি সাৰ্চ কৰিব নালাগে আপুনি ইউটিউব হেণ্ডেলৰ দ্বাৰা আপুনি ইউটিউবত সাৰ্চ কৰিলে আপোনাৰ চেনেলটো পাই যাব বা ভিডিঅ'বোৰ পাই যাব এনেকুৱা ধৰণৰ আপডেট আহিছে গতিকে এই তিনটা আপডেট আপোনালোকক মই জনালোঁ পিছৰ পৰ্যায়ত আপোনালোকে কৰি চাব এটা সময়ত নিজে গম পাব তেনেহলে ভিডিঅ'টো দীঘলীয়া নকৰোঁ আজিলৈ ইমানতে সামৰিছোঁ অন্যটা দিনত অন্যটা ভিডিঅ'লৈ মই আকৌ আহিম আপোনালোকৰ ওচৰলৈ আজিলৈ ধন্যবাদ